long live BPF long live long live long live Agrama Moilari Jindabad 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 Riyan Devari Jindabad 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 Riyan Devari Jindabad 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 BPF long live long live long live BPF long live long live long live BPF দলত থাকি মই নিজক এজন ৰাজনৈতিক নেতা হিচাপে ভাল কৰ্মী হিচাপে মই প্ৰতিষ্ঠিত হ'ম এনেকুৱা ধৰণৰ মনত ভাৱ লাগিল কি ক'ব ইয়াৰ চাওক আপুনি ক'লে মই 18 বছৰ ছাত্ৰ সংগঠন কৰিছোঁ BTC ক্ষেত্ৰীয় আঞ্চলিক ৰিজনলৈ মই গৈছোঁ এতিয়া মোৰ বয়সো নাই সময়ো নাই সেইকাৰণে মই ছাত্ৰ সংগঠন এৰি ফালে মই জাতিৰ কাম যিহেতু ছাত্ৰ সংগঠনত বহি ফালে মই জাতিৰ কাম কৰি আছিলোঁ এতিয়া পাৰ্টিত আহি ফালে মই পাৰ্টিত থাকিও জাতিৰ কাম কৰিম বুলি মই আজি আহিছোঁ BPF দলত বিশেষকৈ কি কাৰণত আপুনি BPFত যোগদান চাওক যিটো প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বাধীন যিটো UPPL দলে এতিয়া কৈ আছে BTCত শান্তি আহিছে বুলি ক'ত শান্তিটো নাই আমি অশান্তিয়ে পাই আছোঁ কাৰণ গাঁও অঞ্চলত যাওক তেওঁলোকে মণ্ডল পঠাই পেলাই যিটো ভূমি দখল কৰাৰ প্ৰচেষ্টা চলাই আছে সেইটো আমাৰ পচন্দ হোৱা নাই আৰু তেওঁলোকে হেৰি কমিউনিটি টয়লেটৰ ৰাজনীতি কৰি আছে চাওক BPFে 15 বছৰত যিখিনি হেৰি আছিল তেওঁলোকৰ 5 বছৰত ইমান কাৰাপশ্যন হৈ গ'ল আপুনি নিজে চাব পাৰিব গোৰ্খা ভাই ভনীসকলক আপুনি কি ক'ব চাওক মই এটাই মোৰ অনুৰোধ গোৰ্খা ৰাইজক যিকেইজন এতিয়া উঠি অহা যুৱক বা ব্যক্তিসকলে এতিয়া বৰ্তমানৰ যিটো চৰকাৰ UPPL দলত কাম কৰি আছে তেওঁলোকক মই এটাই অনুৰোধ কৰিম কাৰণ ছেপ্টেম্বৰৰ পিছত BTCত নতুন চৰকাৰ আহি আছে BPFৰ চৰকাৰ আহি আছে তেওঁলোকক দলে বলে আহি যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ যদি যোগদান কৰাত তেওঁলোকৰ অসুবিধা হয় তেন্তে তেওঁলোকে ইলেকশ্যনত ভোটিং ডেটত গৈ ফালে যাতে ভোটটো BPF দলকে মাৰে আহি থকা BTC নিৰ্বাচনত BPF দলে জিকিব বুলি আপুনি খাটাং হয় খাটাং এইটো খাটাং কাৰণ এইটো এতিয়াই আমি গম পাই আছোঁ যেতিয়া আমি গাঁৱে গাঁৱে যাম নহয় আমি গম পাই আছোঁ যে BPFৰ জয় নিশ্চিত আৰু চৰকাৰ BTCত BPFে চৰকাৰ গঠন কৰিব UPPLে 4টা বা 5টাহে পাব ইয়াতে BJPৰ কথা ক'ব নাযাওঁ কাৰণ BJPয়ে যিটো ভূমি আন্দোলনত লৈ ফালে কাৰণ BJP আৰু UPPLে যিটো ৰাজনীতি কাৰণ চৰকাৰটো তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ এতিয়া যেনেকৈ ৰঙামুখাৰ যিটো এটা মাটিৰ ক্ষেত্ৰত BJPৰ কিশোৰ উপদে আহি ফালে নিজে মেমৰেণ্ডাম লৈ ফালে নিজকে দিলে চাওক তেওঁলোকৰ ৰাজনীতি এনেকুৱা আৰু সেই ৰাজনীতি মাটিৰ ইছ্যু লৈ ফালে বেলেগ বেলেগ সমষ্টিত তেওঁলোকে ৰাজনীতি কৰি আছে সেইকাৰণে মই BPF দলক মই নীতি আদৰ্শটো ভাল লাগিছে কাৰণ আগৰ পৰাই মই BPF দলৰে আছিলোঁ কাৰণ BPF দলক মই ভাল পাইছিলোঁ জইন কৰা নাছিলোঁ কিন্তু যেতিয়া মই ছাত্ৰ সংগঠন এৰিলোঁ এৰাৰ পিছত মই ভাবিলোঁ যিহেতু এতিয়া ছাত্ৰ সংগঠন নাই মই জাতিৰ কামটো কৰিব লাগিব সেইকাৰণে BPF দলৰ থাকি ফালে জাতিৰ কাম কৰিম বুলি মই আজি BPF দলত যোগদান কৰিছোঁ ধন্যবাদ নাই দেখা পাই আছোঁ ছুইজাৰলেণ্ডটো যেনেকৈ ছুইজাৰলেণ্ডৰ তেওঁ সপোন দেখাইছিল গাৰ্ডেনৰ পৰা আৰম্ভ কৰি গোটেই ছুইজাৰলেণ্ড দেখা পাইছে এতিয়ালৈ গাঁৱে গাঁৱে যাওক তেওঁ কি কৰিছে এই 5 বছৰত তেওঁলোকে এটা ৰাস্তা বনোৱা নাই যিকেইটা ৰাস্তা দলং আমি দেখা পাইছোঁ সেইটোতো BPF চৰকাৰৰ দিনৰ ছুইজাৰলেণ্ডৰ এইটো এনে সপোন দেখাইছে পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ কৈছে BTCত শান্তি আহিছে শান্তি নাই অশান্তিয়ে আমি পাই আছোঁ কাৰণ গাঁৱত থকা ৰাইজবোৰে অশান্তিয়ে পাই আছে BTCত এইটো প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত